আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অসম টুডে লাইভ আৰু মই ইউনুছ চামলী আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ আমোলাপট্টিত। আৰু শিৱসাগৰ আমোলাপট্টিত আমি যিহেতু অখিল গগৈ ডাঙৰীয়াৰ যি মাতৃ সেই মাতৃক আমি দেখা পাইছোঁ শিৱসাগৰ আমোলাপট্টিৰ এক বিশেষ অনুষ্ঠান, যি অনুষ্ঠানত অখিল গগৈ ডাঙৰীয়া জয়ী হোৱাৰ বাবে ইয়াৰ যিসকল ৰাইজৰ দলৰ কৰ্মকৰ্তা আছে সেই কৰ্মকৰ্তাসকলৰ মাজত বহু উল্লাস দেখা গৈছে। আৰু যিহেতু ক'ভিড প্ৰট'কল মানি যথেষ্ট সংখ্যক তেখেতলোকে উল্লাস কৰিব পৰা নাই, আৰু হ'লেও তাৰ ভিতৰত অনুষ্টুপীয়াকৈ হ'লেও আজি শিৱসাগৰ আমোলাপট্টিৰ যিসকল ৰাইজৰ দলৰ কৰ্মকৰ্তা আছে সেই কৰ্মকৰ্তাসকলে অখিল গগৈ মাতৃৰ লগত একাপ চাহ খাবৰ বাবে ইয়াত আহি উপস্থিত হৈছে। আৰু ইতিমধ্যে অখিল গগৈ মাতৃও আহি এই স্থানত উপস্থিত হৈছেহি, আৰু তাৰ পাছৰ পৰ্যায়ে আমি আপোনালোকক পোনপটীয়াকৈ দেখাই থাকিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত আপোনালোকে দেখিছে এয়া হৈছে অখিল গগৈ ডাঙৰীয়াৰ মাতৃ। পোনে পোনে আপোনাক স্বাগতম জনাইছোঁ। আজি শিৱসাগৰত কেনেকুৱা লাগিছে? যিহেতু বৰ্তমান শিৱসাগৰটো আপোনাৰ এখন ঘৰ হ'ল, আৰু আপোনাৰ নিজৰ এখন ঘৰ, দুখনকৈ ঘৰ বৰ্তমান, কেনেকুৱা অনুভৱ হৈছে? মোৰ শিৱসাগৰত ভাল লাগিছে, ৰাইজক ভাল পাইছোঁ। আৰু তেখেতসকলে ধনে প্ৰাণে কষ্ট কৰি অখিলৰ কাৰণে যি ৱৰ্ড দিছিলে সকলোখিনি ধুনীয়াকৈ কৰি তেওঁলোকৰ মতে চলিছে, আৰু সেইকাৰণে মই শিৱসাগৰবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আপুনি বেছি আপোনালোকৰ তাত থাকিব নে ইয়াত থাকিব? আজি কৈ দিয়ক, বেছিকৈ শিৱসাগৰত থাকিব নে ঘৰত থাকিব? সেইটো মই এতিয়া কেনেকৈ ক'ম, বুঢ়ী হ'ল নহয়, নেৰিব আকৌ গাঁৱৰ নেৰিব, চেষ্টা কৰিব শিৱসাগৰত বেছিকৈ থাকিবলৈ। হয়, এয়া হৈছিলে অখিল গগৈ ডাঙৰীয়াৰ মাতৃ। আৰু যিহেতু আমি তেখেতক সুধিছিলোঁ তেখেতে বেছিকৈ নিজৰ ঘৰত থাকিব নে শিৱসাগৰত থাকিব, তেখেতে কৈছে যে গাঁৱৰ মানুহে নেৰে, আৰু তেখেতে নিজৰ ঘৰতে থাকিবলৈ তথাপিও তেখেতে শিৱসাগৰত থাকিবলৈ চেষ্টা কৰিব। আৰু এয়া হৈছে শিৱসাগৰ আমোলাপট্টিৰ পৰিৱেশ, য'ত ইয়াৰ যিসকল মহিলা আছে, যিসকল ৰাইজৰ দলৰ কৰ্মকৰ্তা আছে, প্ৰত্যেকেই অখিল গগৈ মাতৃৰ লগত একাপ চাহ খোৱাৰ হেঁপাহেৰে ইয়াত আহি সকলো সমবেত হৈছে। আৰু যিহেতু ডাঙৰকৈ যি জয়ৰ যি উৎসৱ, সেই জয়ৰ উৎসৱ সকলোৱে বহুত ডাঙৰকৈ এইবাৰ আয়োজন কৰিম বুলি ভাবিছিলে, আৰু কৰোণাৰ বাবে যিহেতু ক'ভিড প্ৰট'কল আছে তাৰ বাবে সকলোৱে তেনেকৈ এই যি বিজয় উৎসৱ সেই বিজয় উৎসৱ পালন কৰিব পৰা নাই। কিন্তু তাৰ মাজত অনুষ্টুপীয়াকৈ হ'লেও এইসকল আমোলাপট্টিৰ যিসকল ব্যক্তি আছে, আৰু বিশেষকৈ মহিলা সমাজ ওলাই আহিছে এটাই আশাত যে এই যি অখিল গগৈ মাতৃ, সেই মাতৃৰ লগত একাপ চাহ খোৱাৰ হেঁপাহেৰে। আৰু আমাৰ ইয়াৰ লগত আমাৰ এজন ইয়াৰ সতীৰ্থ আছে, ৰাইজৰ দলৰ কৰ্মী পিংকু অধ্যাপক, যথেষ্ট কষ্ট কৰিছিল ৰাইজৰ দলৰ হৈ, আৰু তেখেতে দিনে ৰাতিয়ে কষ্ট কৰি ৰাইজৰ মাজত এই যি ৰাইজৰ দলৰ প্ৰচাৰ চলাইছিল, আমিও তেখেতক দেখিছিলোঁ। আৰু যিহেতু ইতিমধ্যে অখিল গগৈ ডাঙৰীয়াও জয়ী হৈছে, কেনেকুৱা লাগিছে এই মুহূৰ্তত? কেনেকুৱা লাগিছে মানে ক'বলগীয়া কোনো কথাই নাই। আৰু এই মাতৃৰ লগত ওচৰত আছে অখিল গগৈ ডাঙৰীয়া, এতিয়া আমাৰ শিৱসাগৰৰ প্ৰতিনিধি, তাকে এতিয়া কেনেকুৱা লাগিছে মানে তাৰ পিছৰখিনি ক'বলৈ কোনো ভাষাই নাই। অত্যন্তই ভাল লাগিছে। এই 5 বছৰ যি 5 বছৰ অখিল গগৈ ডাঙৰীয়াক আমি দিলোঁ, এই 5 বছৰৰ পাছত আমি যাতে এনেকুৱা হওক যে অখিল গগৈক চিৰজীৱনৰ বাবে যেতিয়ালৈকে অখিল গগৈ থাকে তেতিয়ালৈকে শিৱসাগৰৰ হৈ থাকিব। সেইটো সম্পূৰ্ণ অখিল গগৈৰ ওপৰত নিৰ্ভৰ কৰিব, তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব। তেখেতে শিৱসাগৰখনত 5 বছৰ নহয় 25 বছৰ ৰাজত্ব কৰাৰ পৰিকল্পনা তেখেতে কৰিব লাগিব। সেইটো আমাৰ ক'বলগীয়া কথা নাই। তাত আপোনালোকে সহযোগ কৰিব? নিশ্চয় সহযোগ কৰিম, কিয় নকৰিম। আৰু এজন কৰ্মকৰ্তা আছে আমাৰ লগত ৰাইজৰ দলৰ, বৰ্তাৰ কাষলৈও আহিম, কিন্তু ৰাইজৰ দলৰ এজন কৰ্মকৰ্তা আছে আমাৰ লগত, তেখেতৰ কাষলৈ যাম। কওক, কেনেকুৱা লাগিছে অনুভৱ? আচলতে ভালেই লাগিব, অনুভৱটো সোধাৰ কথা নহয়, তথাপিও অনুভৱ আৰু অনুভূতি প্ৰকাশ কৰিব পৰা নাযায়। এইটো এটা অন্তৰ্নিহিত, এটা মানুহৰ অন্তৰ্নিহিত এটা আনন্দ। তা আমাৰ পৰিকল্পনা আমি আগৰ পৰাই কৰি আহিছোঁ যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ কথা কৈ আহিছোঁ, শিৱসাগৰখনৰ উন্নয়নৰ যিটো আন্তঃগাঁথনি প্ৰস্তুতৰ কথা কৈছোঁ। আৰু আমাৰ ৰাইজৰ দলৰ যিখন যিখন এজেণ্ডা, সেই এজেণ্ডাত আমাৰ আছে। আৰু সেই অনুপাতে আমি শিৱসাগৰখন 126টা সমষ্টিৰ এক উদাহৰণ আমি কৰিবলৈ গৈ আছোঁ। আৰু আমাৰ হাতত যথেষ্ট সময় আছে, 5 বছৰ। আৰু অখিল গগৈদেৱে যি আন্তঃগাঁথনি আমাৰ প্ৰস্তুত কৰি দিব, তাৰ পিছৰচোৱা আমি শিৱসাগৰবাসীৰ ৰাইজে কৰি যাব, আৰু সম্পূৰ্ণ শিৱসাগৰবাসীৰ ৰাইজৰ সহযোগত কৰিব। ধন্যবাদ। আৰু এজন আমাৰ লগত আমাৰ বৰ্তা আছে, তেখেতৰ পৰা জানিব বিচাৰিম কেনেকুৱা লাগিছে, যিহেতু তেখেতৰ পুত্ৰতুল্য অখিল গগৈ ডাঙৰীয়া ইতিমধ্যে জয়ী হৈছে, কি ক'ব?
একচুৱেলি সঁচা কথা ক'বলৈ গ'লে মই 31 বছৰ কংগ্ৰেছ কৰিলোঁ। মই আজি 7 বছৰ আগতে কংগ্ৰেছ বাদ দিলোঁ আৰু এতিয়া আমি ব্যক্তিকহে চাম, পাৰ্টিক নাচাওঁ। কাৰণ অখিলে মানুহৰ যেনেকৈ নেদেখাকৈ আমাৰ মানুহৰ মন জয় কৰিছিলে সেইটো অতুলনীয়। কাৰণ এটা কথাই অখিলক এইটোৱে ধন্যবাদ দিছোঁ যে তেওঁ জীয়াই থকালৈকে ইয়াত MLA হৈ থাকক আৰু ৰাইজৰ উন্নতি কৰক। ধন্যবাদ। মুঠৰ ওপৰত শিৱসাগৰবাসী ৰাইজে বিচাৰিছে যে অখিল গগৈ জীয়াই থকালৈকে যাতে শিৱসাগৰত MLA হৈ থাকে, শিৱসাগৰ বা তেখেতে মন্ত্ৰিত্ব পায়। কিন্তু এটা কথা সত্য যে লংকালৈ গ'লে প্ৰত্যেকেই ৰাৱণ হয়, কিন্তু সেই গোটেই কথাষাৰ যাতে অখিল গগৈ ডাঙৰীয়াই নস্যাৎ কৰি লংকালৈ গ'লেই যে মানুহ ৰাৱণ নহয় আৰু লংকাত যোৱাৰ পাছতো যাতে ৰাম ৰাজ্য স্থাপন কৰিব পাৰি তাৰেই যাতে এক উদাহৰণ হৈ ৰয় অখিল গগৈ, আমিও তাৰে কামনা কৰিম। শিৱসাগৰৰ পৰা পৰশৰ সৈতে মই ইউনুছ তামুলী, অসম টুডে লাইভ।